बिसायख'थिया खाथिनिफ्राय खाथि मोनफैनाय लोगो लोगो बिसायख'थिनि फोसावदिंनायखौ मोनफ्रोमबो राजखान्थि दोलाव नुनो मोन्दों। बेबायदिनो गसाइगावआव थानाय हावरिया पेट मुंनि जायगायाव कंग्रेसनि एमएलए रकिबुल हुसेन, एमपि गौरब गगৈ बिथांमोनहा मैया जुवेल टुडु बिथांनि थाखाय फोसावदिंनाय मेलखौ लानायखौ नुनो मोनो। एमपि गौरब गगैआ बुङो जे बिजेपि सरकारा अहंकार आरो बांद्राय मुवा बेसादनि रां बांहोनायनि जाहोनाव कंग्रेसखौ मानसिफ्रा भट होगोन होननानै बुङो आरो 100% कंग्रेसआ देरहागोन होननानैबो बुङो। আমাৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে যে এইবাৰ এই উপনিৰ্বাচনৰ যেতিয়া অসমীয়া ৰাইজে ভোট দিব, বিজেপি দলৰ এই যে মূল্য বৃদ্ধি বিজেপি দলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এবাৰ অসমীয়া ৰাইজে ভোট দিব আৰু বিশেষকৈ বিজেপি দলৰ যে মৰম, ডাঙৰ ডাঙৰ পুঁজিপতিৰ প্ৰতি যে মৰম আৰু দুখীয়া মানুহৰ প্ৰতি যে অত্যাচাৰ, এই যে পাৰ্থক্য আছে তাৰ প্ৰতি অসমীয়া ৰাইজে ভোট দিব আৰু এইবাৰ যে বিজেপি চৰকাৰ যে অহংকাৰ, ইমান যে মূল্যবৃদ্ধি হোৱাৰ পিছতো মন্ত্ৰীসকলে যে একো কথা কোৱা নাই, মন্ত্ৰীসকলে যে একো দায়িত্ব লোৱা নাই, একো দায়িত্ব থকা কথাখিনি কোৱা নাই, এই অহংকাৰৰ প্ৰতি ভোট এবাৰ অসমীয়া ৰাইজে দিব। চাওক, তেওঁ যি ধৰণে তৰল মন্তব্য কৰিব পাৰে সেইটো মই নোৱাৰোঁ। আমি ভোটাৰসকলক শ্ৰদ্ধা কৰোঁ, আমি ভোটাৰসকলক সন্মান কৰোঁ। আমি যেতিয়া আহোঁ আমি ভোটাৰসকলৰ লগত আলোচনা কৰি আগন্তুক দিনত অসমত কি কি কৰিব লাগে সেইখিনি কথা আমি পাতোঁ। শিক্ষা ক্ষেত্ৰত কি পৰিৱৰ্তন লাগে, খেতিয়কসকলক কি পৰিৱৰ্তন লাগে, আইসকলে কি পৰিৱৰ্তন লাগে, আমি অসমৰ কথাখিনি আমি আলোচনা কৰোঁ। এইটো মুখ্যমন্ত্ৰী ষ্টাইল, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ষ্টাইল। তেওঁ সন্মান নকৰে, ঘৰত কাৰোবাক বহি থাকিবলৈ ক'ব, কাৰোবাক তাত যাবলৈ ক'ব। সেইটো আমি ভোটাৰসকলক সন্মান কৰোঁ, আমি ভোটাৰসকলক শ্ৰদ্ধা কৰোঁ। এইটো আমাৰ গৌৰৱ গগৈ, এইটো আমাৰ কংগ্ৰেছৰ আদৰ। তেনেকুৱা কি চাকৰি পাব নেকি, নিজৰ ঘৰখন চলাব পাৰিব নেকি? আজি আপোনালোকে বিভিন্ন ধৰণৰ কলেজৰ বিল্ডিং বনাব পাৰে, কিন্তু কলেজৰ ভিতৰত পঢ়াবলৈ ষ্টাফ কিমান আছে, শিক্ষক কিমান আছে, ডক্টৰ কিমান আছে, নাৰ্ছ কিমান আছে? বিল্ডিংটো আপোনালোকে বনাই থাকিব, বিল্ডিং হৈ কোনোবাই ঠেকা পাব, কাৰোবাৰ লাভ হ'ব, কিন্তু ক্লাছ কিমান হ'ব, ডক্টৰ কিমান হ'ব, শিক্ষা দিবলৈ কিমান আছে? তো সেইকাৰণে আজি একো যে বহল সপোন নাই, এইটোৱে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা প্ৰকাশ হৈ গৈছে। আৰু সেইকাৰণে মই ভাবোঁ বহুত দিনৰ পৰা তেওঁ সপোন আছিলে মুখ্যমন্ত্ৰী হোৱাটো। এই তেওঁৰ সপোনটো মানে ফ্ৰণ্ট ফুটত নহয় বেক ফুটত খেলি তেওঁলোকে কিবা কৰি ল'বলৈ এটা সুবিধা পালে, কিন্তু এই 5 বছৰেই তেওঁলোকৰ লাষ্ট। তাৰপিছত অসমীয়া ৰাইজে তেওঁক বাই বাই কৰি দিব। নিউজ ডেস্ক ৰিপৰ্ট ইনসাইড NE Bodo।